Hello everyone, welcome back to my channel. আমি এইটো সিৰিজত ডিসকাস কৰি আছো আসামিয়াৰ বুক আৰু আমি আসামিয়াৰ বুকৰ দুটা টপিক কভাৰ কৰিলো। ফাৰ্স্ট আছিল দা ষ্টেট আৰু সেকেন্ড ভিডিওত আমি কভাৰ কৰিছিলো বায়োডাইভাৰ্সিটি। আজি আমি ডিসকাস কৰিব গৈ আছো হিষ্ট্ৰী, আমাৰ অসমৰ ইতিহাসৰ ওপৰত। আমি সচৰাচৰ দেখা পাওঁ আমাৰ যিবোৰ অসমৰ কম্পিটিটিভ এক্সাম সেইবিলাকত অসমৰ ইতিহাসৰ পৰা যথেষ্ট প্ৰশ্ন আহে আৰু সেয়েহে আমি আমাৰ অসমৰ ইতিহাসৰ বিষয়ে ভালদৰে অৱগত হ'ব লাগে। আজি আমি এইটো ভিডিও ডিসকাস কৰিব গৈ আছো আমাৰ অসমৰ প্ৰাচীন ইতিহাস বা এনচিয়েন্ট হিষ্ট্ৰী। এতিয়া বেছি দেৰি নকৰি বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰোঁ। এনচিয়েন্ট হিষ্ট্ৰী আসাম, এয়া চাওক ফাৰ্ষ্ট লিখা আছে কামৰূপা কিংডম, যিটো ষ্টাৰ্ট হৈছিলে 4th centuryৰ পৰা আৰু সেইটো শেষ হৈছে 12th century। চাওঁচোন আহক। Assam's history goes back to ancient times. The base of this history can be found in Tantric literature, Buddhist literature, Assamese folklore, and Vedic literature. Ancient period 1200 BC পৰা start হৈছে 350 CE লৈকে। ফাৰ্ষ্ট ইয়াত আমি এতিয়া ডিসকাস কৰিব গৈ আছো শোণিতপুৰৰ অসুৰ কিংডমৰ ওপৰত। The kingdom was contemporary of Pragjyotisa kingdom of Kamrupa. প্ৰাগজ্যোতিষৰ যিটো কিংডম আছিলে সেই কিংডমটোৰ লগত শোণিতপুৰৰ অসুৰা কিংডম কণ্টেম্পৰেৰী বা সমসাময়িক আছিলে। চাওঁচোন আহক অসুৰা কিংডমৰ সেই ৰুলাৰসকলৰ নাম, নেম অফ নন ৰুলাৰ্ছ। অসুৰা কিংডম ফাউণ্ড কৰিছিলে মৰিচিয়ে, তাৰপাছত ক্ৰমান্বয়ে কাশ্যপ, হিৰণ্যকশিপুৰ, প্ৰহ্লাদ, বিৰোচন, মহাবলী আৰু শেষৰজন বান ৰজা। আমি জানো যে বান ৰজা আছিলে শোণিতপুৰৰ ৰজা আৰু বান ৰজাৰ জীয়েক উষাৰ লগত ভগৱান শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই প্ৰেম কৰিছিল আৰু তেওঁলোকে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁলোকে কৰিছিলে গন্ধৰ্ব বিবাহ। এতিয়া আমি চাওঁ আহক প্ৰাগজ্যোতিষা কিংডম। আমি অলৰেডি ক'লোৱেই যে প্ৰাগজ্যোতিষা কিংডমৰ লগত অসুৰা কিংডম কি আছিলে, কণ্টেম্পৰেৰী বা সমসাময়িক। চাওঁচোন আহক প্ৰাগজ্যোতিষা কিংডমৰ ওপৰত। প্ৰাগজ্যোতিষা কিংডমৰ ফাৰ্ষ্ট ডাইনেষ্টিটো আছিলে দানৱা ডাইনেষ্টি। The first known ruler of Assam was Mohiranga Danav of Danava dynasty, who was succeeded in turn in the direct line by Ghatakasur, Sambhurasur, Ratnasur and Ghatakasur. It is said that Ghatakasur was defeated and slain by Narakasur. So আমি কি গম পালো, প্ৰাগজ্যোতিষা কিংডমৰ ফাৰ্ষ্ট ডাইনেষ্টি আছিলে দানৱা ডাইনেষ্টি, যিটো ফাউণ্ড কৰিছিলে মহিৰংগ দানৱে আৰু মহিৰংগ দানৱৰ পাছত ক্ৰমান্বয়ে হতকাসুৰ হয়, তাৰপাছত সম্বৰাসুৰ, তাৰপাছত ৰত্নাসুৰ আৰু অৱশেষত ঘটকাসুৰ হয়। আৰু সেই ঘটকাসুৰক হত্যা কৰিছিলে নৰকাসুৰে আৰু নৰকাসুৰে ঘটকাসুৰক হত্যা কৰি ভৌম ডাইনেষ্টিৰ প্ৰাগজ্যোতিষপুৰত ভৌম নামৰ এটা নতুন ডাইনেষ্টিৰ সৃষ্টি কৰিছিলে। আফটাৰ কিলিং ঘটকাসুৰ, নৰকাসুৰ ফাউণ্ডেড দ্য ভৌম ডাইনেষ্টি। চ' আমি যদি ভালদৰে চাওঁ তেন্তে ফাউণ্ডিং ৰুলাৰ হ'ল নৰকাসুৰ আৰু শেষৰজন হৈছে সুপৰ্ণ। লগতে আমি এইটো কথাও মন দিয়া উচিত যে নৰকাসুৰক হত্যা কৰিছিলে ভগৱান শ্ৰীকৃষ্ণই। নৰকাসুৰ ৱাজ কিল্ড বাই লৰ্ড কৃষ্ণা। আৰু ভৌম ডাইনেষ্টিটো আছিলে ছেকেণ্ড লিজেণ্ডাৰী ডাইনেষ্টি অফ প্ৰাগজ্যোতিষা, নৌন ভৌম ৰুলাৰ্ছ অফ প্ৰাগজ্যোতিষা আৰ। প্ৰাগজ্যোতিষাৰ ভৌম সেই ৰুলাৰসকলৰ আমি নৌন যিসকল ভৌম ৰুলাৰ আছিলে ভৌম ডাইনেষ্টি, সেইসকল হৈছে ফাৰ্ষ্ট নৰকা, ছেকেণ্ড ভগদত্ত। ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিলে, এইটো এটা মন দিবলগীয়া কথা। চ' থাৰ্ডত পুষ্পদত্ত আৰু ফ'ৰ্থত আহিলে বৰ্যদত্ত। এইসকল হৈছিলে নৌন ৰুলাৰ। কিহৰ নৌন ৰুলাৰ আছিলে? ভৌম ডাইনেষ্টিৰ। ফাৰ্ষ্ট নৰকা, ছেকেণ্ড ভগদত্ত, থাৰ্ড পুষ্পদত্ত আৰু ফ'ৰ্থত বৰ্যদত্ত। কিন্তু আমি এইটো কথা মন দিয়া উচিত যে লাষ্ট ৰুলাৰ আছিলে ভৌম ডাইনেষ্টিৰ সুপৰ্ণ। আমি কনফিউজ কৰোঁ, আমি লিখোঁ বৰ্যদত্ত কিন্তু নহয়, আছামীৰ বুকখনত কিন্তু দিয়া আছে সুপৰ্ণ বুলিয়ে। চ' আছামীৰ বুকখন যিহেতু ফ'ল' কৰিছোঁ সেয়েহে মই সুপৰ্ণ বুলিয়ে লিখিলোঁ আৰু সম্ভৱতঃ সুপৰ্ণটোৱে শুদ্ধ হয়, কাৰণ মই গুগলত চাৰ্চ কৰি চাওঁতেও সুপৰ্ণ বুলিয়ে পাইছিলোঁ। এতিয়া আমি চাওঁ আহক ক্লাছিকেল পিৰিয়ড। কামৰূপা ডাইনেষ্টি 350 পৰা 1100 CE লৈকে আছে। কামৰূপা ডাইনেষ্টিৰ যিটো ক্লাছিকেল পিৰিয়ডৰ ফাৰ্ষ্ট ডাইনেষ্টিটো আছিলে বৰ্মন ডাইনেষ্টি আৰু এইটোৱেই হৈছে এটা হিষ্টৰিকেল ডাইনেষ্টি যাৰ বিৱৰণ আমি আমাৰ যিবোৰ গ্ৰন্থ আছিলে
উদাহৰণস্বৰূপে আমাৰ যোগিনী তন্ত্ৰ বা আমাৰ কালিকা পুৰাণ আমি সেইবিলাকত উল্লেখ কৰা দেখা পাইছোঁ। সেয়েহে যদি প্ৰথম হিষ্টৰিকেল ডাইনেষ্টি কি বুলি আহে তেন্তে আমি লিখিব লাগিব বৰ্মন ডাইনেষ্টি। কিন্তু যদি আহে এনচিয়েণ্ট, আটাইতকৈ এনচিয়েণ্ট যিটো আমাৰ ডাইনেষ্টি সেইটো হ'ব আকৌ দানৱা ডাইনেষ্টি। চাওঁচোন আহক কি দিয়া আছে। বৰ্মন ডাইনেষ্টি আমি গম পাওঁৱেই যে ফাৰ্ষ্ট ফাউণ্ডিং ৰুলাৰ আছিলে পুষ্য বৰ্মন। দ্য ডাইনেষ্টিক লাইন এজ গিভেন ইন দ্য ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন এণ্ড নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। চ' আমি ভালদৰে যদি আমি চাব যাওঁ ক'ত উল্লেখ আছে বুলি আমি গম পাওঁ বৰ্মন ডাইনেষ্টিৰ ওপৰত। বৰ্মন ডাইনেষ্টিৰ ওপৰত আমি লেখত ল'বলগীয়া দুখন ইনস্ক্ৰিপশ্যন আছে। প্ৰথমখন হৈছে ডুবি কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আৰু ছেকেণ্ডখন হৈছে নিধানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন। এই দুইখন ইনস্ক্ৰিপশ্যনতেই বৰ্মন ডাইনেষ্টিৰ বিষয়ে ভালদৰে উল্লেখ আমি থকা দেখা পাওঁ। আৰু মই অলৰেডি অৱগত কৰিলোৱেই যে প্ৰথম আছিলে ফাউণ্ডিং ৰুলাৰ পুষ্য বৰ্মন। আৰু ইয়াত চাব পাৰে ইয়াত ক্ৰমান্বয়ে চব লিখি দিয়া আছে। আৰু আমি গম পাওঁ যে শেষৰজন হৈছে ভাস্কৰ বৰ্মন। ভালদৰে চাওক, প্ৰথমজন আছিলে পুষ্য বৰ্মন যিয়ে ৰুল কৰে 350 পৰা 374 CE আৰু শেষৰজন আছিলে 600 পৰা 650 650 CE কৰিছিলে কুমাৰ ভাস্কৰ বৰ্মনে। আৰু তেওঁই আছিলে শেষৰজন ৰজা। কোন বংশৰ? বৰ্মন বংশৰ। এতিয়া আমি চাওঁ আহক নেচা ডাইনেষ্টি। বৰ্মন বংশৰ পাছত নেচা ডাইনেষ্টি হয় যিয়ে 650 পৰা 900 CE ৰুল কৰে, যাৰ ফাউণ্ডিং ৰুলাৰ আছিলে শালস্তম্ভ। সেয়েহে নেচা ডাইনেষ্টিক শালস্তম্ভ বংশ বুলিও কোৱা হয়, কাৰণ তাৰ ফাউণ্ডাৰ আছিলে শালস্তম্ভ আৰু লাষ্ট ৰুলাৰ বা শেষৰজন শাসক আছিলে ত্যাগসিংহ। নেক্সট আহি গ'ল পালা ডাইনেষ্টি, যিয়ে ৰুল কৰে 900 CE পৰা 1100 CE যাৰ ফাউণ্ডাৰ আছিলে ব্ৰহ্মপালা আৰু শেষৰজন হৈ গ'ল জয়পালা। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত, য'ত আমি ডিছকাছ কৰিলোঁ আমাৰ এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত। আমি নেক্সট ডিছকাছ কৰিম মিডিয়েভেল আছামৰ ওপৰত। সেয়েহে আপোনালোকে মোৰ এই ছিৰিজটো কণ্টিনিউকৈ চাব বুলি মই আশা কৰিলোঁ, কাৰণ মই এইদৰে একাধাৰে ডিছকাছ কৰি যাম। আৰু আজিৰ ভিডিঅ'ত মই ডিছকাছ কৰিলোঁ আমাৰ হিষ্ট্ৰীৰ একদম আৰম্ভণিখিনি, আছাম হিষ্ট্ৰীৰ। আৰু এইখিনিৰ পৰাও যথেষ্ট প্ৰশ্ন অহাৰ সম্ভাৱনা আছে, কাৰণ আমি যদি ভাগ কৰোঁ আমাৰ অসমৰ হিষ্ট্ৰীটো আমি 3টা ভাগত বিভক্ত কৰিব পাৰোঁ, এনচিয়েণ্ট হিষ্ট্ৰী, দেন মিডিয়েভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী। আৰু আজিৰ ভিডিঅ'টোত মই এনচিয়েণ্ট হিষ্ট্ৰীৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিখিনি আমি গম পাবলগীয়া ডাইনেষ্টি বা কিংডম তাৰ ওপৰত ডিছকাছ কৰিলোঁ। সেয়েহে আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। যদি ভাবিছে উপকৃত হৈছোঁ বুলি তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।